আপুনি কি চিন্তা কৰি আছে সেই চিন্তাৰ কানেকশ্যনটো কিন্তু ইউনিভাৰ্ছে আমাৰ যে এক ঐশ্বৰিক শক্তি, সেই শক্তিয়ে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিজন মানুহৰ মনৰ ভাৱ বুজি পায়। আপুনি মই ভবা নাই মই কৰা কৰ্ম, মই কিমান ভাল কাম কৰি আছোঁ বা মোৰ কৰ্মবোৰ কিমান ভাল, মই কিমান আনৰ উপকাৰ কৰিছোঁ নে মই ক্ষতি কৰিছোঁ, সেই সকলোখিনি কিন্তু ইউনিভাৰ্ছৰ লগতে মানে ভগৱানৰ লগতে ঈশ্বৰৰ লগতে আপুনি ময়ো গম পাওঁ যে আমি কি কৰি আছোঁ। গতিকে কৰ্মটো কৰিবলৈ যোৱাৰ আগতে 100 বাৰ চিন্তা কৰিব লাগে। মানৱ জীৱনত সৎকৰ্ম কৰিব লাগে। অসৎ কৰ্মৰ ফল আপুনি নাপায়, আপোনাৰ পৰিয়ালৰ আপোনাৰ ল'ৰা ছোৱালীয়ে ভুগিবলগীয়া হয়। আৰু তেতিয়া আপুনি একো দেখি নাথাকে, তেতিয়া আপুনি তাৰ আগতেই যায়গৈ। গতিকে কৰ্মবোৰ ভাল কৰিব লাগে আৰু পৰিয়ালৰ নিজৰ ল'ৰা ছোৱালীৰ ভাল হোৱাটো চিন্তা কৰিব লাগে। আমি যদি প্ৰত্যেকজন অভিভাৱকে সেই চিন্তাটো কৰোঁ, তেতিয়াহ'লে পৃথিৱীখন কিমান ধুনীয়া হ'ব কওকচোন।